জালা খালি লাম্বা নহয়, জালা খালি পাইলছ হয়। Let's go. ইউটিউব চ্যানেল বুলেট 360 মোৰ লগত আছে ৰাজদীপ আৰু আছে দিলজিত। আমি এনেকা বিহু ফাংচন চাব আহিছো, মানে একদম মানে এক্সাইটেড। এয়া চাওক বিহু ফাংচন চাব আহিছো, একদম মানে মজা কান লাইট চাইট মানে লাইটিং সেটিং চব দিছে, মানে এনেকা বিহু ফাংচন। আৰু এনেকৈ আহি গৈ মই বিহু ফাংচন পাই গ'লোঁ। চাওক মানুহ চানুহ বহুত জমা হৈ আছে। চাওক বিহু ফাংচন আমি আহি আছোঁ বুলি চাবা। প্ৰণৱ এয়া ৰিকি আৰু এয়া প্ৰণৱ লাগ পালো। প্ৰণৱ নিচা খালো আৰু প্ৰণৱৰ পৰা এনেকা নাম নিচা খাম। नहीं जाता तड़प ही ऐसी है ना। কি খাই আছা? মিছাল খাই আছে, মিছাল চাওক। কেপি কিনিলা কেপি? जोर जोर से बोल के लोगों को स्कीमें बता दे। কেনে ল'ব পইচা দেখো খাবা বিৰি ইটো নিমখ हमको सिखा रिया है। কেইটা কার 20 টাকা এই 20 টাকা প্ৰণৱে আমাক মিছাল কৈছে। প্ৰশ্ন সুধিম, প্ৰশ্ন এটা সুধিম, জালা খালি কি হয় ক'ব লাগিব। তাততো লাম্বা হয়, জালা খালি লাম্বা নহয়, জালা খালি পাইলছ হয়। প্ৰকাশ আৰু শনি ये कौन है बे? জনপ্রিয় কণ্ঠশিল্পী মনমিতা হলকর। A few moments later. ফাংচন চাই কেনে লাগিল বাপ? ফাংচন চাই অ বাপ, ফাংচন চাই কেনে লাগিল? তুমি মেইন মানুহ বাপ। তুমি নাখালে কি হব? चल बस रुलाएगा क्या? अगर आपको हमारी वीडियो अच्छी लगती है तो काइंडली लाइक एंड सब्सक्राइब जरूर किया करें।